দেৰি হৈছিল আহি পোৱাৰ লগে লগে যেতিয়া তেওঁ হঠাৎ দেখিলে আহি পোৱাৰ লগে লগে সুধিছে যে দাদা আহিলে বোলে আহিলোঁ অকণমান দেৰি হ'ল মই আকৌ ভয়ে খাইছিলোঁ আপুনি নাহিব নেকি হেই কিয় নাহিম আকৌ তুমি কোনো বেপাৰী নহয় তুমি কোনো ঠিকাদাৰ নহয় তুমি এগৰাকী শিল্পী তুমি এগৰাকী সাধক এগৰাকী শিল্পী সাধকৰ এটা ইমান সুন্দৰ অনুষ্ঠান সুৰদেৱী থিয়েটাৰ মই নাহি কলৈ যাম এই কথাষাৰ কৈছিল আৰু সেই কথাষাৰত সেইদিনা ধৰণী বৰ্মনে যথেষ্টখিনি সাহস পাইছিল এই এনেধৰণে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক যিসকল লোকে খুব ওচৰৰ পৰা পাইছে তেওঁলোকে কিন্তু প্ৰতি মুহূৰ্তে মুহূৰ্তে সেই কথাবোৰ অনুধাৱন কৰিব পাৰে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আটাইতকৈ আৰু এটা ভাল লগা দিশ হ'ল এই যে প্ৰতি মুহূৰ্তে মুহূৰ্তে জীৱনৰ প্ৰতিটো ঘাট প্ৰতিঘাত প্ৰতিখিনি সময়ত তেওঁ সেই কথাবোৰ যে বৰ্ণনা কৰে গীতৰ মাজেৰে তেওঁ কবিতাৰ মাজে যে বৰ্ণনা কৰে শেষত মোৰ আটাইতকৈ বেয়া লগা কথাটো আছিল তেওঁ যে নিজৰ জীৱনৰ শেষ গানটো মৃত্যুৰ আগমুহূৰ্তত লিখি থৈ গ'ল এই কথাটো আপুনি মই বাৰু কেতিয়াবা ভাবিব পাৰোঁনে আমৃত্যুক জয় কৰা